নমস্কাৰ এনএম টিভিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো কিয়নো বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বাছ দুৰ্ঘটনাত 15 জনকৈ যাত্ৰীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে 25 জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো মধ্যপ্ৰদেশত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছিল আৰু দলঙৰ বেৰিকেড ভাঙি অৰ্থাৎ দলঙৰ ৰেলিং ভাঙি বাছখন বাগৰি পৰাৰ ফলত 15 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে 25 জনকৈ যাত্ৰী এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰিছো এই মুহূৰ্তত সবিশেষ আমি ফুল প্লেটৰ মাধ্যমেৰে আপোনালোকক জনাই আছো মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত 15 গৰাকী যাত্ৰী আহত 25 গৰাকী যাত্ৰী নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে বাছ নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা আঘাতপ্ৰাপ্তলৈ 50,000 টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ সেই ব্ৰেকিং নিউজ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত নিহত হৈছে 15 গৰাকী লগতে 25 গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰিছিল বাছখন আৰু তাৰ ফলতে 15 জনকৈ লোক নিহত হ'ব লগা হৈছে নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰে লগতে মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰে আঘাতপ্ৰাপ্তলৈ 50,000 টকাৰ ঘোষণা কৰিছে আমি পুনৰবাৰ সেই খবৰ জনাই আছো এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছিল মধ্যপ্ৰদেশত আৰু এই দুৰ্ঘটনা অতিকৈ ভয়াবহ আছিল কিয়নো এই দুৰ্ঘটনাত নিহত হৈছে প্ৰায় 15 জনকৈ লোক আৰু 25 গৰাকী লোক বৰ্তমানো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে